राकेश ब्रह्मनि सायाव कास्टम सारा फंनैसो बुंनाय माने आसामिसनि माखासे बुंलांनाय आंनि चेनेलनि नायगिरि गेदेरमा रायजो राजा एसे खोनासंलांदो। राकेश ब्रह्मनि सायाव कास्टम सारा मा फोरमायखो? हाग्रामा डांगरियार एक्चुअली मेन्टेल इलनेस এটা বেমাৰ চলি আছে। চাওক এই কেইদিনমান আমাৰ ইউপিপিএলৰ দলৰে এজন নেতা ৰাকেশ ব্ৰহ্ম তেখেতে তেখেতে আবুল চাবুল কথা কৈ আছে। আগত ইলেকশ্যন সময়ত পৰিৱৰ্তনৰ শ্লোগান কৈছিলে তেওঁলোকে। এতিয়া তেওঁলোকে একো ৰাইজৰ ভাল কাম কৰিব পৰা নাই। ৰাইজে গাঁৱে গাঁৱে তেওঁলোকক সোমাব দিয়া নাই, মিটিং কৰিব পৰা নাই। আগত পৰিৱৰ্তন যি প্ৰতিশ্ৰুতি দিছিলে ইউপিপিএলৰ সকলে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যিমান ইউপিপিএলত আছে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছে এইটো এটাও কাম কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে গাঁৱত সোমাব পৰা নাই, গাঁৱৰ ৰাইজে তেওঁলোকক খেদাই আছে। সেইকাৰণে তেওঁলোকে উপায় নাই বেচেৰা, তেওঁলোকে ঘৰত বহি নিজৰ অফিচত কাম বন কৰা নাই। সেইকাৰণে আবুল তাবুল প্ৰেছ মিট দি আছে। ইলেকশ্যন আহি আছে, আমাৰ 24ত MP ইলেকশ্যন, তেওঁলোকে হাৰাটো চিয়'ৰ। তাৰপিছত 25তো তেওঁলোকক ৰাইজে কৈছে, ৰাইজে আমি আমাৰ BPF দলৰ আমাৰ BPF দলৰ চেল হিচাপে আমাক গঠন কৰি দিয়া হৈছে, যেনেকৈ আমাৰ আদিবাসী চেল, গোৰ্খা চেল, ৰাজবংশী চেল, নাথযোগী চেল, বেংগলী চেল। প্ৰত্যেকটা জাতি জনগোষ্ঠী যিসকলে বসবাস কৰি আছে তেওঁলোকৰ জাতীয় সমস্যা আছে, ৰাজনৈতিক সমস্যা আছে, এইবোৰ যাতে নিজৰ নিজৰ জাতিৰ মাজত আলোচনা কৰিব পাৰে এনেকৈ আমাৰ BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে গঠন কৰিছে। আৰু এইটো চেলৰ মিটিং আমাৰ 24 আগষ্টৰ পৰা 29 আগষ্টলৈ আমাৰ বাক্সা জিলাৰ মেডাগাডত হৈ আছে। এই আলোচনাত আমি শুনিব পাইছোঁ ৰাজবংশীসকলৰ কোনো তেওঁলোকে শান্ত নাই, আদিবাসীসকলে খং উঠি আছে, গোৰ্খাসকলে খং উঠি আছে, বেংগলীসকলে খং উঠি আছে, আৰু মাইনৰিটি তেওঁলোকক যেনেদৰে প্ৰমোদ বড়োৱে টাৰ্গেট লৈ আছে যে তেওঁলোকে খুচি নাই। সেইকাৰণে ইউপিপিএলৰ ৰাকেশ ব্ৰহ্ম হওক বা যোনে হওক ইউপিপিএলৰ নেতাসকলে না বড়ো গাঁৱত যাব পাৰিছে, না আদিবাসী গাঁৱত যাব পাৰিছে, না বেংগলী গাঁৱত, না মাইনৰিটি চেলত তেওঁলোকৰ গাঁৱতে সোমাব দিয়া নাই। এইটো কাৰণে তেওঁলোকে গাঁৱত যাব পৰা নাই, নিজৰ অফিচত বহি কিনি আবুল ডাবুল কথা কৈ আছে। যিমান ৰাকেশ ব্ৰহ্মই কৈছে নহয় এইবোৰ চব মিছা কথা। আৰু তেওঁলোকে আগন্তুক ইলেকশ্যনত হাৰাটো কাঠাং, ইয়াৰ কাৰণে তেওঁলোকৰ ব্ৰেইনটো কাম নোপোৱা হৈ গ'ল। ফাংচনলেছ ব্ৰেইনটো ফাংচনলেছ হৈ গ'ল, সিহঁতৰ চব ষ্টপ হৈ গ'ল। সেইকাৰণে তেওঁলোকৰ কথাটো শুনিব নালাগে। ৰাইজে কৈ আছে যে আগন্তুক দিনত প্ৰত্যেক জাতি জনগোষ্ঠীয়ে হাগ্ৰামা মহিলাৰীক বিচাৰিছে, বড়ো জাতিক লৈ বিভিন্ন জাতি জনগোষ্ঠীয়ে হাগ্ৰামা মহিলাৰী যেনেকৈ সন্মান মৰম শ্ৰেণাই দিছিলে, আকৌ এইটো লাগে বুলি। এই ইউপিপিএল চৰকাৰ অহাৰ পাছত না ছাত্ৰ ছাত্ৰী শান্তি আছে, না শিক্ষকসকলে, না খেতিয়কসকলে, না বোলে আমাৰ বুদ্ধিজীৱীসকলে, না বিভিন্ন জাতি জনগোষ্ঠী কোনো শান্ত নাই, কোনো তেওঁলোকে ছেটিছফাই নাই। সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ পৰা লৈ খেতিয়ক লৈ শিক্ষক হওক, বিভিন্ন সমাজকৰ্মী, বিভিন্ন জাতি জনগোষ্ঠীয়ে সিদ্ধান্ত লৈছে আগন্তুক দিনত হাগ্ৰামা চৰকাৰ অহাটো কাঠাং বুলি তেওঁলোকে কৈ